Welcome back Hustlers. এতিয়া আমি আলোচনা কৰিম ব্ৰ্যান্ড গোলছৰ বিষয়ে। ব্ৰ্যান্ড গোলক এটা ব্ৰ্যান্ডৰ মিশন আৰু ভিজনৰ ৰূপত জনা যায় বা ই বিজনেছত সকলোতকৈ পপুলাৰ এলিমেন্ট হয়। কিন্তু এই টাৰ্মছবোৰৰ বিষয়ে সদায় কিছুমান কনফিউজন থাকে। সেইবাবে সহজে বুজিবৰ বাবে সদায় এইটো মনত ৰাখিব যে মিশন এটা ব্ৰ্যান্ডৰ শৰ্ট টাৰ্ম গোল হয় আৰু ভিজন লং টাৰ্ম গোল হয়। আৰু এই ক্ষেত্ৰতো কনফিউজ হওঁ যে ব্ৰ্যান্ড ভিজন ব্ৰ্যান্ড পাৰপাছতকৈ বেলেগ কেনেকৈ হয়। এটা ব্ৰ্যান্ড পাৰপাছ এটা ব্ৰ্যান্ড ভিজনৰ অংশ হ'ব পাৰে, কিন্তু ই কেতিয়াও একে বস্তু হ'ব নোৱাৰে। এটা ব্ৰ্যান্ড পাৰপাছ এটা ব্ৰ্যান্ডৰ এক্সিষ্টেন্সৰ কাৰণ হয়, আনহাতে এটা ভিজন ষ্টেটমেন্ট ব্ৰ্যান্ডটোৰ বেষ্ট পচিবল ফিউচাৰ চিনেৰিঅ হয়। এতিয়া আহক আৰম্ভ কৰোঁ। এটা মিশন ষ্টেটমেন্ট এটা কোম্পানীৰ শৰ্ট টাৰ্ম গোল হয়। এইবোৰ সেইকেইটা গোল হয় যিবিলাক আপোনাৰ ভিজনক এক্সিকিউট কৰিবৰ বাবে দৰকাৰ হয়। এটা মিশন ষ্টেটমেন্টত তিনিটা এলিমেন্ট থাকে। কোম্পানীয়ে কি কৰে, কোম্পানীয়ে কাৰ বাবে সেৱা আগবঢ়ায়, আৰু কোম্পানীয়ে সেৱাবিলাক কেনেকৈ আগবঢ়ায়। এটা মিশন ষ্টেটমেন্ট লিখোতে আপোনাৰ বৰ্তমানৰ কাষ্টমাৰৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰত চকু দিব লাগে আৰু তেওঁৰ প্ৰয়োজনীয়তাসমূহ আপুনি কিদৰে পূৰ কৰিছে তাৰ ওপৰতো। টেছলাই ইলেক্ট্ৰনিক কাৰ বনাই আছে, কিন্তু ইলন মাস্কে কৈছে যে তেওঁলোকৰ টপ ইলেক্ট্ৰনিক কাৰসমূহে তেওঁলোকৰ বেটাৰীবোৰক টেষ্ট কৰিবৰ বাবে কেৱল এটা প্ৰুফ অফ কনচেপ্ট হয়। এইটো দেখা যায় যে টেছলাই সোলাৰ ৰুফ, সোলাৰ পেনেল আৰু পাৱাৰৱাল ৰিনিউৱেবল এনাৰ্জিৰ ইণ্টিগ্ৰেশ্যন পেনেলৰ লগত ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত ফ'কাছ কৰি আহিছে। ইয়াৰ জৰিয়তে এইটোৱে দেখা যায় যে টেছলা কেৱল এটা কাৰ কোম্পানী নহয়, ই এটা ৰিনিউৱেবল এনাৰ্জি কোম্পানী হয় আৰু কাৰ ইয়াৰ আন প্ৰডাক্টবোৰৰ মাজৰে এটা হয়। সেইবাবে টেছলাৰ শৰ্ট টাৰ্ম গোল হৈছে সকলোতকৈ ভাল ইলেক্ট্ৰনিক কাৰ বনোৱা আৰু মানুহৰ ড্ৰাইভ কৰাৰ পদ্ধতি সলোৱা। কিন্তু তেওঁলোকৰ লং টাৰ্ম গোল ইয়াতকৈ বহু ডাঙৰ হয়, যিটো মানুহৰ সাষ্টেইনেবিলিটি হয়। মিলেনিয়েলছে নিজৰ কাৰ্বন ফুটপ্ৰিণ্টক কম কৰিবৰ বাবে ডিটাৰমাইণ্ড হয় আৰু এনেকুৱা এটা লাইফষ্টাইলক পছন্দ কৰে যি আমাৰ এনভাইৰনমেণ্টক শুদ্ধ কৰাত সহায় কৰে। সেইবাবে ক'ব পাৰি যে টেছলাই নিজৰ গোলটো কমপ্লিট কৰাৰ ক্ষেত্ৰত সঠিক পথত আছে। আপোনাৰ মিশন আৰু ভিজনৰ মাজৰ এইটোৱে পাৰ্থক্য আছে যে আপুনি আপোনাৰ কোম্পানীটোক কি পৰ্যায়লৈ লৈ যাব বিচাৰে। এটা ভিজন এটা কোম্পানীৰ লং টাৰ্ম গোল হয়। ব্ৰ্যান্ড ভিজন এটা কোম্পানীৰ ব্ৰ্যান্ড এস্পিৰেশ্যন আৰু ব্ৰ্যান্ড ডিজায়াৰ্ড ফিউচাৰৰ এটা কম্বিনেশ্যন হয়। এটা ভিজন ষ্টেটমেণ্টে আমাক এইটো বুজায় যে এটা ব্ৰ্যান্ড কি দিশত গৈ আছে আৰু তাৰ ফিউচাৰ কি হ'ব। ই আপোনাৰ এমপ্লয়িজবোৰক আপোনাৰ বাবে কাম কৰিবলৈ মটিভেট কৰে, কাৰণ তেওঁলোকৰ বিশ্বাসবোৰ ব্ৰ্যান্ডৰ ভিজনৰ লগত মিলি যায়। ভিজন ষ্টেটমেণ্টৰ বিষয়ে আইডিয়া লাভ কৰিবৰ বাবে তলৰ আনচাৰবোৰ ভালকৈ দিব লাগিব। 15 বছৰৰ পাছত আপুনি আপোনাৰ কোম্পানীটোক ক'ত দেখা পায়। আপোনাৰ কোম্পানীৰ বাবে বেষ্ট পচিবল চিনেৰিঅ কি হয়। ব্ৰ্যান্ডৰ বাবে আপোনাৰ এস্পিৰেশ্যন কি হয়। ভিজন ষ্টেটমেণ্টটো কোম্পানীৰ এটা পাব্লিক ষ্টেটমেণ্ট হয় আৰু সকলো কোম্পানীয়ে ইয়াক নিজৰ ৱেবছাইটত স্পেচিফাইও কৰে। সেইবাবে লোকৰ ধ্যান আকৰ্ষণ কৰিবৰ বাবে এটা ভিজন ষ্টেটমেণ্টত কিছুমান কেৰেক্টাৰিষ্টিক্স থাকিব লাগে, যিবোৰ হৈছে নম্বৰ 1 এবষ্ট্ৰেক্ট। এটা ইফেক্টিভ ভিজন ষ্টেটমেণ্ট এটা এবষ্ট্ৰেক্ট আৰু চেলেঞ্জিং গোল ছেট কৰে। গোলটোক আমি বহুত কনক্ৰিটলিও ৰাখিব নালাগে, যেনেকে টু মেক দ্য বেষ্ট স্পৰ্টছ প্ৰডাক্ট, অৰ্থাৎ এটা হাই লেভেলৰ এবষ্ট্ৰেকশ্যন লাগে, যেনেকে to bring inspiration and innovation to every athlete in the world. এইটো নাইকিৰ ভিজন ষ্টেটমেণ্ট, যি এটা ব্ৰ্যান্ড হয় যি স্পৰ্টছ ক্লথিং আৰু ইকুইপমেণ্ট মেনুফেকচাৰ কৰে, কিন্তু এইটো নাইকিৰ ভিজন ষ্টেটমেণ্ট নহয়, কাৰণ এইটো ষ্টেটমেণ্টে কেৱল ফেক্টৰী ৱৰ্কাৰ্ছক মটিভেট কৰে আৰু যেতিয়া নাইকিয়ে পৃথিৱীৰ সকলো এথলিটৰ বাবে ইনস্পিৰেশ্যন আৰু ইনোভেশ্যন আনিবৰ বাবে নিজৰ ভিজন ষ্টেটমেণ্ট বনায়, সেইটো এনেধৰণৰ হয় যিটো সকলোৱে ছাপোৰ্ট কৰিব পাৰে, কাৰণ এইটো ভিজন ষ্টেটমেণ্ট সকলো এমপ্লয়ীৰ বাবে ৰিলিভেণ্ট হৈ যায়। এনেদৰে আপোনাৰ ভিজন ষ্টেটমেণ্টে তেওঁলোকৰ ডেইলি একশ্যনছ আৰু ডিচিশ্যনবোৰক গাইড কৰে। এটা ভিজন ষ্টেটমেণ্টত এবষ্ট্ৰেক্টনেছে সদায় ফ্লেক্সিবিলিটি প্ৰদান কৰে, যদি এটা কোম্পানীয়ে নিজৰ গ'লছবিলাক চেঞ্জ কৰিব বিচাৰে। নম্বৰ 2 কনচাইজ। এটা ভিজন ষ্টেটমেণ্ট বহুত সৰু বা বহুত ডাঙৰ হ'ব নালাগিব। আপুনি সদায় এইটোৱে বিচাৰিব যে আপোনাৰ ভিজন ষ্টেটমেণ্টটোক সকলো এমপ্লয়ী আৰু কাষ্টমাৰে মনত ৰাখে, আৰু ইয়াক মনত ৰাখিবৰ বাবে সহজ কৰাটো আপোনাৰ কাম। সেইবাবে এটা ষ্টেটমেণ্ট 35টা ৱৰ্ডছ বা
2-3টা সেন্টেন্সতকৈ বেছি হ'ব নালাগে। নাম্বাৰ 3 ক্লিয়াৰ ভিজন ষ্টেটমেণ্টটো বুজিবলৈ সহজ হ'ব লাগে আৰু এটা ব্ৰেণ্ড কোনটো দিশত গৈ আছে সেইটো ক্লেৰিফাই কৰিব লাগে। সেইবাবে আহিবলগীয়া 15 বছৰৰ বাবে এটা প্লেন বনোৱা আৰম্ভ কৰাটো এটা ভাল উপায়। নাম্বাৰ 4 পাৰপাছ ড্ৰিভেন এটা ভিজন ষ্টেটমেণ্টে ব্ৰেণ্ড পাৰপাছক ৰিফ্লেক্ট কৰিব লাগে যিদৰে আমি আগতে কৈছিলোঁ। এটা ব্ৰেণ্ডৰ ভিজন ষ্টেটমেণ্ট সদায় পাৰপাছ ড্ৰিভেন হয়। সেইবাবে ব্ৰেণ্ড পাৰপাছ আৰু ব্ৰেণ্ড ভিজনত সদায় অলপ কনফিউজন হয়। নাম্বাৰ 5 ইউনিক এটা ব্ৰেণ্ড ভিজন মাৰ্কেটৰ আন ব্ৰেণ্ডতকৈ বেলেগ আৰু ইউনিক হ'ব লাগে আৰু ই আপোনাৰ ভিজন ষ্টেটমেণ্টত ৰিফ্লেক্ট হ'ব লাগে। নাম্বাৰ 6 ইনস্পিৰেশ্যন এটা ব্ৰেণ্ড ষ্টেটমেণ্টে আপোনাৰ এমপ্লয়িজবোৰক হাৰ্ড ৱৰ্ক কৰিবৰ বাবে ইনস্পায়াৰ কৰিব লাগে আৰু নতুন কাষ্টমাৰবোৰক এপিল আৰু এট্ৰেক্ট কৰিব লাগে আৰু আপোনাৰ এক্সিষ্টিং কাষ্টমাৰ্ছবোৰক সুখী কৰিব লাগে। যিদৰে আমি আগতে কৈছোঁ যে এটা ব্ৰেণ্ডৰ ভিজন ষ্টেটমেণ্ট তেওঁলোকৰ ব্ৰেণ্ড এছপিৰেশ্যন আৰু ফিউচাৰ ডিজায়াৰ্ছে গঠিত হয়। আহক আমি কেইটামান ভিজন ষ্টেটমেণ্টক এনালাইজ কৰোঁ আৰু ব্ৰেণ্ডৰ এছপিৰেশ্যন আৰু ফিউচাৰ ডিজায়াৰক আইডেণ্টিফাই কৰোঁ। এমেজনক কনচিডাৰ কৰক যাৰ ভিজন ষ্টেটমেণ্ট হৈছে টু বি আৰ্থছ মষ্ট কাষ্টমাৰ চেণ্ট্ৰিক কোম্পানী where customers can find and discover anything they want to buy online. এই ভিজন ষ্টেটমেণ্টটোত এমেজনে বিচাৰে যে তেওঁলোকৰ কাষ্টমাৰে যিকোনো বস্তু অনলাইন কিনিব পাৰে। এইটো তেওঁলোকৰ ব্ৰেণ্ড এছপিৰেশ্যন হয় যদিও তেওঁলোকৰ ডিজায়াৰ ফিউচাৰ হৈছে পৃথিৱীৰ চবতকৈ কাষ্টমাৰ চেণ্ট্ৰিক কোম্পানী হোৱা। এতিয়া আহক টেডএক্সক কনচিডাৰ কৰোঁ যাৰ ভিজন ষ্টেটমেণ্ট হৈছে উই বিলিভ পেশ্যনেটলি ইন দ্য পাৱাৰ অফ আইডিয়াছ টু চেঞ্জ এটিটিউডছ lives and ultimately the world. এই ব্ৰেণ্ডটোৰ এছপিৰেশ্যন হৈছে যে তেওঁলোকে আইডিয়াৰ শক্তিৰে মানুহৰ এটিটিউড আৰু জীৱনক চেঞ্জ কৰে কিন্তু তেওঁলোকৰ ডিজায়াৰ ফিউচাৰ হৈছে পৃথিৱীখনক সলনি কৰা। এতিয়া আহক ইণ্ডিয়াৰ এটা মহান ব্ৰেণ্ডক চাওঁ যিটো হৈছে টাটা। টাটা গ্ৰুপৰ ভিজন ষ্টেটমেণ্ট হৈছে টু বি দ্য মষ্ট ৰিলায়েবল গ্ল'বেল নেটৱৰ্ক ফৰ কাষ্টমাৰ্ছ এণ্ড ছাপ্লায়াৰ্ছ that delivers value through products and services. ইয়াৰ পৰা এইটোৱে দেখা যায় যে টাটাৰ ব্ৰেণ্ড এছপিৰেশ্যন হৈছে নিজৰ প্ৰডাক্টছ আৰু ছাৰ্ভিচৰ জৰিয়তে ভেলু ডেলিভাৰ কৰা আৰু তেওঁলোকৰ ডিজায়াৰ ফিউচাৰ হৈছে কাষ্টমাৰ আৰু ছাপ্লাইজৰ বাবে ৰিলায়েবল নেটৱৰ্ক বনোৱা। মোৰ আশা আছে যে আপোনালোকে ব্ৰেণ্ড গ'লছৰ ইম্পৰ্টেঞ্চবোৰ ভালকৈ বুজি উঠিছে আৰু এটা ভিজন ষ্টেটমেণ্টক কিদৰে ভালকৈ লিখা হয় সেইটো শিকি গৈছে। পাছৰ ভিডিঅ'ত আমি ব্ৰেণ্ড ভেলিউজৰ বিষয়ে কথা পাতিম আৰু ই আপোনাৰ কোম্পানীৰ কালচাৰক কিদৰে শ্বেপ দিয়ে তাকো আলোচনা কৰা হ'ব। থেংক ইউ এণ্ড কিপ হাছলিং।